সকলোৱে খবৰ নিশ্চয় ভালেই আৰু মোৰো ভাল। আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ এটা জেগাত। দাদা ভাগৰ ছোৱালী চাবলৈ যাবলৈ ওলাইছোঁ। আগলৈ দেখুৱাই যাম, আপোনালোকে চাই যাব ভিডিঅ'টো। আমি গৈ আছোঁ, গাড়ীত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ। সেইকাৰণে দোকান খোলাই নাই, আমি ইমান সোনকালে আহিছোঁ। এখন দুখন খুলিছে আৰু বেছিভাগ খোলাই নাই দোকান। আমি পাই গ'লোহি, চব দোকান বন্ধ হৈ আছে। তেল ভৰাব এতিয়া তেল ডিপুত। বহুত দিনৰ মূৰত ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ভিডিঅ'টো লাষ্টলৈকে চাব বুলি আশা ৰাখিলোঁ। ইয়াত তেল ডিপুত তেল ভৰাই আছে, আমগুৰি তেল ডিপুত নভৰালে, সেইকাৰণে ইয়াত ভৰাইছেহি। আমি গৈ থাকোঁতে লাচিত বৰফুকনৰ মূৰ্তি দেখা পাই গৈছিলোঁ। বহুত ডাঙৰকৈ ধুনীয়াকৈ বনাই থৈছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন লাচিত বৰফুকনৰ মূৰ্তি হয়নে নহয়। আমাক জেঠাই ঘৰত চাহ দিলে, চাহ খালোঁ। আমি এতিয়া আছোঁ বৰ্তমান জেঠাইজনীৰ ঘৰত সোমালোঁ, ফুলৰ বাগানতে। তাৰ পাছতহে আমি যাম সোণাৰীলৈ। এতিয়া আমি ইয়াতে আছোঁ, চাহ তাহ খালোঁ। আমি জেঠাইজনীৰ ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি আমি এতিয়া গৈ আছোঁ সোণাৰীলৈ বুলি। ভিডিঅ'টো লাষ্টলৈকে চাই যাব।
আৰু গোটেই ফেমিলিটোৱে আহিছিলোঁ, মা, দেউতা, আইতা আৰু দাদা। আমি এতিয়া প্ৰাকৃতিক পৰিৱেশ চাই গৈ আছোঁ। আপোনালোকেও চাই ব'লক। টাউন পাই গ'লোহি। এতিয়া পৰঠা খাইছোঁ, এই মাও খাই আছে আৰু মইও খাইছোঁ। দাদাই খাই আছে। পৰঠা খাই আছোঁ। আইতাই পৰঠা নাখালে, ঠাণ্ডাকৈ খালে। আমি ঘৰৰ পৰা যাওঁতে একো খাই যোৱা নাছিলে, ভোকো লাগিছিলে, সেইকাৰণে খাই ল'লোঁ পৰঠা। আৰু দেউতাই আগৰ টেবুলখনত খাই আছে, সেইকাৰণে দেখাবলৈ নহ'লে। আৰু মই এতিয়া বাওঁহাতেই খাবলগীয়া হৈছে, কাৰণ সোঁহাতে ভিডিঅ' কৰি আছোঁ। আপোনালোকে ভুল নুবুজিব। এয়া আমি ছোৱালী ঘৰ পাই গ'লোহি। পাই গৈয়ে আমাক দিলে খাবলৈ চৰবত আৰু আপেল আৰু আঙুৰ খাবলৈ দিলে। এয়া আমি খাই আছোঁ আৰু আগলৈ ভিডিঅ'টো চাই যাব লাষ্টলৈকে। এয়া আমাক চৰবত দিয়াৰ পাছত এতিয়া চাহ দিছে। এতিয়া চাহ খাই আছোঁ আমি। সকলোৱে কথা পাতি আছে আৰু মই চাউণ্ডটো অফ কৰি থৈছোঁ। চাহৰ লগত বহুত নাস্তা দিছিলে, কিন্তু মই খাবহে পৰা নাই, কাৰণ মিঠা ইমান খাই ভাল নাপাওঁ। চানাও দিছিলে, চানাকে খালোঁ আৰু লালমোহন খালোঁ। এয়া ছোৱালীজনীৰ ঘৰ আহি পাই গ'লোহি। আমাৰ দাদাই চাইছে যে আহি পালোহি, বহুত দেৰি হ'ল। চাহ তাহ খালোঁ। চাহ খাই এতিয়া এনেই অকণমান বহিছোঁ, জেগাবিলাক চাইছোঁ। এই ফুল ধুনীয়াকৈ ৰুই থৈছে, দেখিছেনে? বৰ ধুনীয়া লাগিছে ফুলবিলাক। তেহেঁতৰ ঘৰত এটা ভাটৌ পোৱালিও আছে। আচলতে পোৱালি নহয়, ডাঙৰে। মই চৰাইটোৰ লগত খেলি আছোঁ, আঙুলিটো দি খেলি আছোঁ। বহুত বেছি চোকা দেই ভাটৌ চৰাইটো। আৰু কাৰ কাৰ ঘৰত আছে কমেণ্ট কৰিব, মই আনিবলৈ যাম ভাটৌ চৰাই। মই আছোঁ, তুমি কেলে চিন্তা কৰিছা? এতিয়া আমাক ভাত খাবলৈ দিছে আৰু ভাত খাই আছোঁ। ভাতৰ লগত ইমানেই আইটেম দিছে, খাবলৈ পৰা নাই। আৰু মই সেইকাৰণে মালৈ পাৰ্চেল কৰি আছোঁ, যিবিলাক খাবলৈ পৰা নাই আৰু যিবিলাক পাৰিছোঁ খাইছোঁ। এয়া আমি ভাত পানী খাই অকণমান ৰেষ্ট লৈছোঁ। ঘৰলৈ যামেই, অলপ দেৰি পিছত যামগৈ আৰু। এয়া মোৰ হ'বলগীয়া বৌ। এয়া বৌয়ে ভিডিঅ'ত ওলাবলৈ লাজ কৰিছে, আৰু আপোনালোকে দোৱা আৰু আশীৰ্বাদ কৰিব যাতে ৰিষ্টা হৈ যায়। এয়া তামোল দিয়া নিয়ম, আৰু তামোল দিয়াৰ পিছত ছোৱালীজনীয়ে বহুত বেছি কান্দিলে। আৰু কি কৰিব, ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া, এখন ঘৰৰ পৰা আন এখন ঘৰলৈতো যাব লাগিবই। আমি ঘৰলৈ বুলি গৈ আছোঁ, আৰু বৌ ঘৰৰ পৰা ওলাই আহোঁতে 5টাই বাজিলে।
ঘৰ আহি পাই গ'লোহি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই